নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই কলমৌ শাকৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। মই কলমৌ শাকখিনি একেবাৰে দীঘলকৈও কটা নাই, একেবাৰে মিহিকৈও কটা নাই, এটা সাইজত কাটিছোঁ আৰু পাতখিনিও তেনেকুৱা জোখতে কাটিছোঁ। আৰু দুটা বেঙেনা লৈছোঁ টুকুৰা টুকুৰকৈ, আৰু এটুকুৰা ৰঙালাও আৰু এটা আলু আৰু শুকান মিছা মাছ লৈছোঁ। এতিয়া কেৰাহীখনত তেল দিলোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে ক'লা জিৰা দিলোঁ আৰু 5-6 ফুটামান ৰচুন থেতেলিয়াই দিছোঁ। ৰচুনখিনি অকণমান ৰঙা হোৱাৰ পাছতে মই চব্জিখিনি দি দিম। এতিয়া চব্জিখিনি দি দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি দিলোঁ আৰু এতিয়া ভালকৈ মিক্স কৰি ঢাকনখন অকণমান দি দিম। চব্জিখিনি অকণমান সিজা হ'লে তেতিয়াহে মই কলমৌ শাকখিনি দিম। এনেকৈ কলমৌ শাক বনালে খাবলৈ বহুতেই ভাল লাগে। আৰু চব্জিখিনি অলপ ভজা আধা সিজা হৈয়ে গৈছে। এতিয়া মই কলমৌ শাকখিনি দি দিম। আৰু 3-4টামান কেঁচা জলকীয়া মই ইয়াতে ফালি দিছোঁ, বেলেগ একো জলকীয়া দিয়া নাই, জলকীয়া পাউডাৰ। একেবাৰে সহজ আৰু এনেকৈ বনালে খাবলৈ বহুতেই ভাল লাগে। আৰু এতিয়া মই মিছা মাছখিনি দি দিম। মিছা মাছখিনি শুকান মিছা মাছ হয়, মই ধুই পেনে ভাজি ৰাখিছিলোঁ, ভজাটো দেখুওৱা নাই। আৰু মিছা মাছ, কলমৌ আৰু চব্জিখিনি একেবাৰে ভালকৈ মিলি যোৱাকৈ এতিয়া কম জুইত ৰাখি থ'ম। ভিডিঅ'টো যদি চাই ভাল লাগে এটা লাইক আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ। আৰু ঢাকনখন আৰু অকণমান সময় ৰাখি থ'ম। আৰু এয়া কলমৌৰ লগত শুকান মিছা মাছ আৰু ৰঙালাও, বেঙেনা, আলুৰ লগত মিক্স কলমৌৰ ভাজিখন ৰেডি হৈয়ে গৈছে। বহুতেই ভাল লাগে এনেকৈ খাবলৈ। আজিলৈ আহোঁ, ধন্যবাদ।